হেল্ল' এভৰিৱান, গুড মৰ্ণিং জনাইছোঁ সকলোকে। পুনৰ মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু জানে আৰু মই আজি একেলগে উঠিছোঁ, কাৰণ আজি ছানডে হয়, দেৰিলৈকে শুই আছিলোঁ দুইটাই। আৰু ইফালে দুইটাই গা পা ধুই মেলি আহিলোঁ, আৰু জানে ক'লে ভোক লাগিছে, ভাত খাব বোলে। গতিকে মই ডাইৰেক্ট পাকঘৰত আহি কিনি জানৰ কাৰণে মানে কুকাৰৰ পৰা ভাত কেইটামান উলিয়াই লওঁ। দেখিছে কিমান গৰম হৈ আছে ভাতটো। আৰু ৰাতিৰে মাংসৰ আঞ্জা আছিলে, গতিকে মাংসৰ আঞ্জাখিনি গৰম কৰি থৈ দিছিলোঁ। আৰু যিহেতু সৰু ল'ৰা ছোৱালী হয় ন, আজি ছানডেও হৈ পালে, স্কুল বন্ধ, গতিকে ধুনীয়াকৈ খেলি থাকিব, খেলাত ব্যস্ত হৈ থাকিব। গতিকে সেইকাৰণে নেখেলাৰ আগতে মানে পেট পূজাখিনি কৰাই লওঁ, নহ'লে পাছত মানে খাব মন নাযাব ন। খেলা ধূলাত ব্যস্ত হৈ থাকিলে মানে একো খাবই মন নকৰে জানো। আৰু এতিয়া মই ৰাতিপুৱা মানে চাহ খোৱাটো বন্ধ কৰি দিছোঁ, যিহেতু মই চাহটো ইমান এটা ভাল নাপাওঁ, কেতিয়াবাই মন গ'লে খাওঁ। আৰু তাৰপিছতে আগতছে যিহেতু মই ফুলি গৈছোঁ, মানে শকত হৈ গৈছোঁ, সেইকাৰণে ভাবিলোঁ এতিয়া একমাহমান মই নিজকে মানে যত্ন লওঁ। কাৰণ এতিয়া গৰম পানী লৈছোঁ, আৰু তাতে নেমুৰ ৰস চেপি মাত্ৰ এগিলাচ এনেকৈ কালি পেটত খাই দিম। আৰু ইফালে 11টা বাজি গ'ল, তেতিয়াৰ পৰা মই একো খোৱা নাছিলোঁ, কল এটাকে খাই দিলোঁ। আৰু 12টামান বজাতে ভাত খালোঁ, ভাতখিনি খাই কিনি অকণমান ৰেষ্ট ল'লোঁ। আৰু ইফালে বান্দৰ এক জাক আহিছিলে, আমৰ ডালটো মানে ছিঙি দিলে, গতিকে আমৰ ডালটো পৰি গ'ল। পৰি কিনি তাতে আম কেইটামান লাগি আছিলে, ছিঙি আনিলোঁ। আনি কিনিয়ে এতিয়া মানে খাব মন গ'ল, যিহেতু টেঙা খাই ভাল পাওঁ। আৰু টেঙা যিসকলে ভাল পায় ন, এইটো ভিডিঅ' দেখিলে নিশ্চয় মুখৰ পৰা মানে জিভাৰ পানী পৰিব, নহয়নে বাৰু? টেঙা বুলি ক'লে জিভাৰ পানী পৰেই। সেইকাৰণে মই এতিয়া ভাবিলোঁ টেঙাও দেখা পালোঁ, আৰু নোখোৱাকেনো কেনেকৈ থাকা। গতিকে ধুনীয়াকৈ দুটামান মানে ৰুকি ল'লোঁ, যিহেতু দেউতাও আছে, সেইকাৰণে দেউতাকো দিলোঁ আৰু ডাঙৰ দাদাকো দিলোঁ। আৰু ইফালে ময়ো খাই আছোঁ আৰু ধুনীয়াকৈ বহি বহি। কিন্তু টেঙা বস্তু খালে মানে লগৰীয়াই থাকিব লাগে, লগৰীয়াই থাকিলে বেছি ভাল লাগে খাই কিনি। অকলে অকলে টেঙা খালে ভাল নালাগে, নহয়নে বাৰু? আৰু ইফালে চাওকচোন, বহুত বেছি মানে টেঙা, আমটো বহুত বেছি টেঙা বুলি, ভয়ংকৰ টেঙা একদম। আম গছজোপাটোৰ লগত চিনাকি কৰাই দিম দেই। মোৰ পাছফালে থকা এইটো দেখিছেনে? এইটোৱে বহুত পালে মোৰ পাছত দেখি থকা গছটো দেখিছেনে? এইটো ডাঙৰ, একদম বম ডাঙৰ মানে আম গছ হয়, আৰু বহুত বেছি টেঙা, এচিডটো বেছি আছে মানে, সেইকাৰণে খাব নোৱাৰি পটকৈ, মানে জিভাৰ একদম জিভা ডাকি দিয়ে। আৰু ইফালে 4ডালমান আছে আম গছ, কিন্তু একডাল বহুত বেছি মিঠা। আৰু ইফালে নতুন গড়টো মানে কাম চলি আছে। আৰু ইফালে পাইপকেইটা আনি কিনি এনেকৈ চোতালতে থৈ দিছে, আৰু ৰং মাৰা হ'ল এইটো। আৰু ভিতৰত দেখি অকণমান সোমাই কিনি আপোনালোকক দেখুৱাই দিম দেই। গোটেইখিনি দেখুৱাই নিদিওঁ, যেতিয়া বনি শেষ হ'ব, মানে যেতিয়া বনোৱা শেষ হ'ব, তেতিয়া মানে গঢ় লোৱাৰ পিছত আপোনালোকক নিশ্চয় দেখুৱাই দিম। আৰু ইফালে অকণমান মানে সোমাই অহাৰ লগে লগে বাৰাণ্ডাটো পাব, বাৰাণ্ডাটো অকণমান ডাঙৰকৈ দিছে। আৰু ইফালে ৰুমটো আছে, এনেকৈ চিধাই গ'লে 2টা ৰুম পাব। আৰু ৰাইট চাইডেও 2টা ৰুম আছে, 4টা ৰুম মানে মানুহ থাকিব পৰাকৈ। আৰু ইফালে এইটো ৰুম বম ডাঙৰ ডাঙৰ ৰুম, মানে সৰুও নহয়, আৰু ৰুমকেইটা ডাঙৰ ডাঙৰ, আহল বহল হ'ব, বস্তুবিলাক থ'বও ভাল লাগিব। আৰু এনেকৈ অকণমান দেখুৱাই দিলোঁ। আৰু যিহেতু ঘৰৰ কাম চলি আছে ন, অকণমান মানে চাৰিওফালে লেতেৰা হৈ আছে, ইগন'ৰ কৰি ল'ব। আৰু মোৰ ভিডিঅ'বোৰ আপোনালোকে ক'ৰ পৰা চাই কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। আৰু ইফালে মই ধুনীয়াকৈ আপোনালোকক দেখুৱাইয়ে দিলোঁ, যেতিয়া ঘৰটো বনাই শেষ হ'ব, তেতিয়া আপোনালোকক নিশ্চয় হোম টুৰৰ ভিডিঅ' দিম বাৰু। আৰু আজিলৈ আহিছোঁ, আজিৰ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব। আজিলৈ আহিছোঁ, বাই বাই।